সংখলিনাৰ চহৰ কবি প্ৰণৱ কুমাৰ বৰ্মন পাঠ শ্যামল চমুৱাৰ তুমি এইখিনিতে কৰবাত থাকা সুদীৰ্ঘ সময়ৰ অন্তত মই ইয়ালৈ আহিছো সংখলিনা তোমাক বিচাৰি নহয় অথচ বিচাৰি বাইলেন 8 বাইলেন 9 বাইলেন 11 মই সঠিক নাজানো তুমি এইখিনিতে কৰবাত থাকা জানো দুখৰ হতে থাকা বিষাদৰ চহৰত স্নান কৰি জানো কিটচেনত পিয়াজৰ বাকলি গুচাই চকুলো থকা সকলো চিঠি আৰু ফটোগ্ৰাফ পুৰি পেলাইছা কিয়নো তোমাৰ ৰঙা ঘাগৰা কলা চুলাৰ দিনবোৰ তোমাৰ কাষত নাই কিয়নো তোমাৰ আকাশী ৰঙৰ চুৰিদাৰযোৰ বন কৰা ছোৱালীজনীয়ে পিন্ধি সুখী হৈছে তোমাক বিচাৰি অহা নাই অথচ তোমাক বিচাৰি ঘুৰমুটিয়াই ফুৰিছো কিজানি চকামকা দেখি যাও তোমাক আমি আমাৰ সাম্প্ৰতিক চেহেৰা পাহৰি গৈছো কথাৰ সুৰ কেশ সজ্জা ৰঙৰ পছন্দ পাহৰি গৈছো প্ৰিয় চিনেমা প্ৰিয় গান প্ৰিয় কবিতা সময়ত বহু কথাই পাহৰি যাবলগীয়া হয় জানো তুমিও পাহৰিব খুজিছা এইখিনিতে কৰবাত থাকা উলগুঠি থাকা চিডিত চিনেমা চাই থাকা বয়স কমাবলৈ মুখত ফেচিয়েল ময়শ্চাৰাইজাৰ লৈ থাকা কি কৰি থাকা মই কি জানিম দীৰ্ঘ সময়ৰ অন্তত মই তোমাৰ চহৰলৈ আহিছো এদিন তোমাক নেদেখিলে পাগল হৈ আছিলো আৰু আজি তোমাৰ ঠিকনাই নাজানো এইখিনিতে কৰবাত থাকা বাইলেন 8 বাইলেন 9 বাইলেন 11